নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বহুদিনৰ অন্তৰত আজি আমি নতুন এটা ভিডিঅ' দিবলৈ ওলাইছোঁ। সকলোকে আমাৰ বিনাপানী চেনেলটোলৈ স্বাগতম জনাইছোঁ। বহুত দিন বানপানী হোৱাৰ বাবে আমাৰ কিছুমান নিজৰ পাৰ্চনেল প্ৰব্লেমৰ বাবে আমি কোনো ধৰণৰ আপডেট দিব পৰা নাছিলোঁ। আশা কৰোঁ এতিয়া নতুনকৈ আপডেটটো দিলে আপোনালোকে সুখী হ'ব পাৰিব, আপোনালোকে চাই পেলাই আপোনালোকৰ লাভ হ'ব পাৰিব। আহক আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো, সৰ্বপ্ৰথম স্নাতক আছিলে কোন? সৰ্বপ্ৰথম স্নাতক আছিলে আমাৰ আনন্দৰাম বৰুৱা। সৰ্বপ্ৰথম স্নাতক আছিলে আনন্দৰাম বৰুৱা, আৰু তেওঁৰ নামতে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয় আমাৰ মেট্ৰিকত প্ৰথম স্থান লাভ কৰাসকলক। 2 নম্বৰ উত্তৰটো হৈছে, সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী অসমীয়াজন কোন আছিলে? সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী অসমীয়াৰ জন আছিলে আমাৰ সকলোৰে মৰমৰ ডক্টৰ ভূপেন হাজৰিকা। তেওঁক ক্ষুধাকান্ত উপাধিৰেও বিভূষিত কৰা হয়। তেওঁৰ নামতে এখন আমাৰ 9.45 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন ধলাশদিয়া দলংখনো নামাকৰণ কৰা হৈছিলে। আমাৰ অসমৰ সৰ্বপ্ৰথম নাট্যকাৰ কোন আছিলে? অসমৰ সৰ্বপ্ৰথম নাট্যকাৰ আছিলে বৰ্য শৰ্মা ছাৰ। 4 নম্বৰতে আছিলে, সৰ্বপ্ৰথম অসমৰ চাহ খেতিয়ক কোন আছিলে? এইটো এটা বিৰাট ইম্পৰ্টেণ্ট প্ৰশ্ন হৈছে। অসমৰ প্ৰথম চাহ খেতিয়ক আছিলে মণিৰাম দেৱান। তেওঁ ব্ৰিটিছৰ দিনতে তেওঁ ব্ৰিটিছৰ দিনত দিয়া নাছিলে, আৰু তেওঁ গতিকে মণিৰাম দেৱান বুলি কোৱা হয়। আৰু তেওঁ প্ৰথম অসমত চাহ খেতি নিজেই আৰম্ভ কৰিছিলে ব্যক্তিগতভাৱে দেই। সৰ্বপ্ৰথম বুৰঞ্জী লিখক আছিলে হলিৰাম ঢেকিয়াল ফুকনে আছিলে সৰ্বপ্ৰথম বুৰঞ্জী লিখক। সৰ্বপ্ৰথম বোলছবি সৰ্বপ্ৰথম বোলছবি বুলি কথা নাই, প্ৰথম অসমীয়া বোলছবিখনৰ নাম হৈছে কি? জয়মতী। সেই জয়মতী কোঁৱৰী, গদাধৰ সিংহৰ পত্নী জয়মতী কোঁৱৰীৰ নামতে বোলছবিখন বনোৱা আছিলে। সেই বোলছবিখনৰ নিৰ্মাতা কোন আছিলে? জ্যোতিপ্ৰসাদ আগৰৱালা। এই কথাটো আমি সকলোৱে জ্ঞাত হোৱাটো দৰকাৰ। এই বোলছবিখনত অসমীয়া এগৰাকী নাৰীয়ে প্ৰথম অভিনয় কৰিছিলে প্ৰথম বোলছবিখনত। সেই নাৰীগৰাকীৰ নাম কি আমি বিচাৰোঁ আপোনালোকে কমেণ্ট কৰি জনাব বুলি, কাৰণ তেওঁ শেষত আছে তেওঁৰ নামটো সন্দিকৈ দেই। এটা ক্লু দি দিছোঁ, আপোনালোকে কমেণ্টত জনাব। সৰ্বপ্ৰথম অসমীয়া গদ্য লিখক কোন আছিলে? ভট্টদেৱ। সৰ্বপ্ৰথম অসমীয়া গদ্য লিখক ভট্টদেৱ। এই প্ৰশ্নটো বিৰাট এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। এই প্ৰশ্নটো বৰ্তমানে নহয়, আগতো বহুতবাৰ কম্পিটিশ্যন পৰীক্ষাত সুধিছে, আমি নিজেও দি পাইছোঁ। গতিকে এই প্ৰশ্নটো বিশেষ এটা দৰকাৰ যে সৰ্বপ্ৰথম গদ্য লিখকৰ নাম কি? অসমীয়া ভট্টদেৱ। সৰ্বপ্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিলে? এইটো এটা বিৰাট ডাঙৰ আমাৰ অসমৰ গৌৰৱ হ'লেও অসমীয়া ৰাষ্ট্ৰপতিৰ ভিতৰত ক'বলৈ গ'লে প্ৰথম আছিলে ফখৰুদ্দিন আলি আহমেদ। তেওঁৰ পিছৰ পৰা অসমৰ কোনোজন লোকে আজিলৈকে ৰাষ্ট্ৰপতি হ'ব পৰা নাই, যদিও ফখৰুদ্দিন আলি আহমেদে অসমৰ পৰা অসমীয়া হিচাপে প্ৰথম ৰাষ্ট্ৰপতি, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হৈছিলে। তেওঁ ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী থকাৰ দিনত ফখৰুদ্দিন আলি আহমেদে অসমৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিলে। আৰু তেওঁৰ দিনতে ইমাৰ্জেঞ্চি 1971 ইমাৰ্জেঞ্চি যিটো সময় আছিলে, সেই সময়টো তেওঁৰ আদেশতে হৈছিল বুলি আমি পঢ়িবলৈ পাইছোঁ। সৰ্বপ্ৰথম কথাছবি পৰিচালক হৈছে প্ৰমথেশ বৰুৱা। সৰ্বপ্ৰথম কথাছবি পৰিচালক হৈছে প্ৰমথেশ বৰুৱা। সৰ্বপ্ৰথম সাহিত্য একাডেমী বঁটা বিজয়ী লোকজন হৈছে, এইটো এটা বিৰাট ডাঙৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। সৰ্বপ্ৰথম সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিলে? সৰ্বপ্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে যতীন্দ্ৰনাথ দুৱৰাই। সৰ্বপ্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে যতীন্দ্ৰনাথ দুৱৰাই। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো বহুতবাৰ সোধে। সৰ্বপ্ৰথম অসমীয়া মহিলা স্নাতক কোন আছিলে? সৰ্বপ্ৰথম অসমীয়া মহিলা স্নাতক আছিলে সুষলতী দুৱৰা আৰু সুধালতা দুৱৰা। সৰ্বপ্ৰথম অসমীয়া মেডিকেল ছাৰ্ভিচ পাছ কোনে কৰিছিলে? তেওঁ কৰিছিলে কৰ্ণেল শিৱৰাম বৰুৱাই। সৰ্বপ্ৰথম অসমীয়া PhD কোন হৈছিলে? মইদুল ইছলাম বৰা। সৰ্বপ্ৰথম অসমীয়া বোলছবি নিৰ্মাণ কৰোঁতা কোন? অলপ আগতে আমি প্ৰশ্নটো কৈ আহিছোঁ। সৰ্বপ্ৰথম অসমীয়া বোলছবি নিৰ্মাতা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁ তেওঁৰ নামত এটা বাণ থিয়েটাৰ নামেৰে এটা বোলছবি নিৰ্মাণৰ আছে। আৰু সেই জ্যোতিপ্ৰসাদ আগৰৱালাৰ বহুতকেইখন ছবি নিৰ্মাণ কৰিছিলে। বাণ থিয়েটাৰ নামে প্ৰডাকশ্যন হাউচ এটা আছিলে, আৰু তেওঁ বহুত ছবিও নিৰ্মাণ কৰিছিলে। আৰু ছেকেণ্ড কথাটো হৈছে কি, আপোনালোকলৈ এটা আমি প্ৰশ্ন এৰোঁ বুলি ভাবিছোঁ যে তেওঁ
ক্লাছ 6-7ত থাকোঁতে এখন সৰু নাটক এখন ৰচনা কৰিছিল, যিখন তেজপুৰৰ আমাৰ ঐতিহাসিক ঘটনাৰ ওপৰত আধাৰিত। সেই নাটকখনৰ নাম আপোনালোকে কমেণ্টত লিখিব বুলি আশা কৰিলোঁ। সৰ্বপ্ৰথম অসমীয়া বিলাতলৈ যাওঁতে কোন আছিলে? আনন্দৰাম বৰুৱা। সৰ্বপ্ৰথম অসমীয়া বিলাতলৈ যাওঁতে কোন আছিলে? আনন্দৰাম বৰুৱা। সৰ্বপ্ৰথম অসমীয়া ভাষাৰ ডক্টৰেট কোনে লাভ কৰিছিলে? এইটো এটা বিৰাট ইম্পৰ্টেণ্ট প্ৰশ্ন। বাণীকান্ত কাকতি। তেওঁৰ কিতাপখন আছামিজ আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, তেওঁ এখন বিখ্যাত কিতাপ। বাৰে বাৰে এই প্ৰশ্নটো সোধে যে বাণীকান্ত কাকতিৰ কিতাপ ৰচনা কৰা সমালোচনা কিতাপখনৰ নাম কি? আছামিজ ইটছ গৱেষণা কিতাপখনৰ নাম কি? তেওঁ এইখনতে গৱেষণা কৰিছিলে। এই গৱেষণা কিতাপখনৰ নাম হৈছে কি? আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। আৰু তেওঁ এজন বিখ্যাত সমালোচকো আছিলে। সৰ্বপ্ৰথম মহিলা পাইলট কোন আছিলে? নীলা হাজৰিকা। সৰ্বপ্ৰথম অসমৰ ছপাশাল ক'ত আৰম্ভ হৈছিলে? সেইটো সুধিব পাৰে ডিষ্ট্ৰিক্টত। কোন ডিষ্ট্ৰিক্টত ছপাশাল প্ৰথম আছিলে বনোৱা হৈছিলে? সেইটো হৈছে মিছন প্ৰেছ শিৱসাগৰত সৰ্বপ্ৰথম অসমৰ ছপাশাল বনোৱা হৈছিলে। সৰ্বপ্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি? এইটো হৈছে অৰুণোদয়। এই কথাটো আপোনালোকে অৰুণোদয় আঁচনিৰ লগত তুলনা কৰি মনত ৰাখিবলৈ সহজ হৈ উঠিব। এই কিতাপখনৰ নামেই আছিলে অৰুণোদয়। এইখন বাতৰি কাকতখনৰ নাম হৈছে অৰুণোদয়। তাৰপিছত ইংৰাজী আমাৰ ভাৰতৰ প্ৰথম পেপাৰখনৰ নাম কোনে ক'ব পাৰিব? এইটো কমেণ্ট বক্সত লিখি দিব বুলি আশা কৰিলোঁ। এইটো মই এটা হিণ্ট দি দিছোঁ। সেইখনৰ নাম হৈছে লাষ্টটো হৈছে গেজেটেড। গতিকে আপোনালোকে বাকী আগৰখিনি লিখি কমেণ্টত জনাই দিব বাৰু। সৰ্বপ্ৰথম অসম সাহিত্য সভাৰ সভাপতিৰ নাম কি আছিলে? এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো এটা, কাৰণ এই প্ৰশ্নটো বহুতবাৰ টেটত সুধিছে আৰু বেলেগ পৰীক্ষাটো সোধা গম পাইছোঁ। সৰ্বপ্ৰথম অসমীয়া সাহিত্য সভাৰ সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা। তেওঁৱে এনেকুৱা এজন সাহিত্যিক আছিল যিয়ে প্ৰথম ব্ৰিটিছৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰিছিলে। এই প্ৰশ্নটো একেলগে মনত ৰখা দৰকাৰ যে সাহিত্যিক পেঞ্চন প্ৰথম কোনে লাভ কৰিছিলে? সেইজনে হৈছে পদ্মনাথ গোহাঁই বৰুৱা। সৰ্বপ্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী ৰেণুকা দেৱী বৰকটকী। সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী ছৈয়দা আনোৱাৰা তাইমুৰ। সৰ্বপ্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰ কোন আছিলে? মহিলা সাহিত্যিক পেঞ্চনাৰ আকৌ বেলেগ, তেওঁ হৈছে নলিনী বালা দেৱী। তেওঁ অসম মহিলা সাহিত্যিক হিচাপেহে পেঞ্চনাৰ লাভ কৰিছিলে। কিন্তু প্ৰথম সাহিত্যিক পেঞ্চন লাভ কৰা মানুহজন হৈছে পদ্মনাথ গোহাঁই বৰুৱা। সেই দুটাৰ মাজত কনফিউজ নহ'ব। আৰু এই নলিনী বালা দেৱীয়ে সাহিত্য একাডেমী বঁটাও লাভ কৰিছিলে। কাৰ বাবে লাভ কৰিছিলে? সেই কিতাপখনৰ নাম হৈছে মামৰে ধৰা তৰোৱাল। সৰ্বপ্ৰথম ৰিজাৰ্ভ বেংকৰ সঞ্চালক কোন আছিলে? অসমৰ পৰা গণেশ ফুকন আছিলে। সৰ্বপ্ৰথম মহিলা মহকুমাধিপতি কোন আছিলে? সূৰ্যৱতা ৰায়চৌধুৰী। সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিলে? দেৱকান্ত বৰুৱা। সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা লোকজন কোন আছিলে? এইটো আগতে মোৰ কনফিউজন আছিলে, কিন্তু এতিয়া মোৰ ক্লিয়াৰ হৈছে কনফিউজনটো। সেইজন আছিলে পিয়লি ফুকন। সৰ্বপ্ৰথম দেশৰ কাৰণে আমাৰ স্বাধীনতা আন্দোলনত ব্ৰিটিছৰ হাতত প্ৰাণ যোৱা লোকজনৰ নাম হৈছে পিয়লি ফুকন। আৰু মই আগতে কনফিউজন আছিলে মই মণিৰাম দেৱান বুলি ভাবি আছিলোঁ, কিন্তু একচুৱেলি নহয়, তেওঁ আছিলে পিয়লি ফুকন। ইয়াৰ পিছত আহিলে সৰ্বপ্ৰথম অসমীয়া মহিলা ডক্টৰেট কোন আছিলে? মহিলা অসমীয়া ডক্টৰেট আছিলে তেওঁ হৈছে লক্ষ্মী দেৱী। কোন আছিলে? ডক্টৰ লক্ষ্মী দেৱী। কিন্তু পুৰুষ ডক্টৰেট কোন আছিলে? ডক্টৰ বাণীকান্ত কাকতি। সৰ্বপ্ৰথম অসমীয়া ডিলিট কোন আছিলে? সূৰ্য কুমাৰ ভূঞা। আৰু শেষৰ প্ৰশ্নটো আকৌ এবাৰ মই আগতে কৈছোঁ যদিও আকৌ মনত পেলাই দিছোঁ। সৰ্বপ্ৰথম সাহিত্যিক পেঞ্চনাৰ কোন আছিলে? পদ্মনাথ গোহাঁই বৰুৱা। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে ভাল পাব, লাইক কৰি দিব। কাইলৈ আমি আকৌ 31 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। আজিলৈকে ইমানতে থাকিলে। সকলোৱে ধন্যবাদেৰে আমাৰ বিনাপানী চেনেলৰ পৰা সকলোৱে এইটো শ্বেয়াৰ কৰি দিব বুলি আমি আশা কৰিলোঁ। বাই বাই।